গাইজ এই বিশাল জেনেৰেটাৰটো ঘৰৰ ভিতৰত থকাৰ ভিতৰতো কেলে টিপাল তৰিত ৰখাবলগীয়া হৈছে জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। হেল্ল' গাইজ, মোৰ নাম দেউৰী, মানে মৃগাংক দেউৰী। আৰু আজি নামৰূপ ফাৰ্মাৰ পাৱাৰ প্লেণ্টত ইণ্টাৰ্ণশ্বিপ আমাৰ ডে 2। এতিয়া উঠিলোঁ, এতিয়া গা পা ধুই যাওঁৱে আৰু কি হয় দেখা যাওক। প্ৰায় মেপখন চালোঁ ক'ত যাব লাগিব আৰু গোটেই সোপা এটা জেগাত গোট খালোগৈ। তাৰপিছত ছাৰে আহি গেছ টাৰ্বাইনৰ বিষয়ে আমাক বুজালে কেনেকৈ কি কৰে। গাইজ গেছ টাৰ্বাইনৰ চাউণ্ডটো শুনক। তাৰপিছত বেলেগ এজন ছাৰৰ হাতৰ লৈ আমাক হেণ্ডঅভাৰ কৰি দিলে। সোমাই গৈ ধুনীয়া আৰ্টিফিচিয়েল ৱাটাৰফল এটা দেখিলোঁ। তাতে ছাৰে লৈ যায় আমাক কিবা কিবি বুজালে, ৱাটাৰফলটো ইউজ কি এইবিলাক। গাইজ এখন ফেন চাওক, এই ফেনখনে বোলে পানী ঠাণ্ডা কৰে, কি মস্ত ফেন। গাইজ এই আৰ্টিষ্টটো কোন হ'ব পাৰে কমেণ্ট কৰি জনাওক। তাৰপাছত কণ্ট্ৰল ৰুমত লৈ যায় টচ মাৰি ছাৰে আমাক কিবা বুজালে। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিলোঁ। অহা কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'। ধন্যবাদ।